এনে ধৰণৰ ভিডিঅ' কেনেকৈ বনাব একেবাৰে সিম্পল আপোনালোকে মোবাইলতে বনাব পাৰে কাইনমাষ্টাৰ এপ্লিকেশ্যনত তো বন্ধুসকল যদি ভিডিঅ'টো নতুন কোনোবাই চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থওক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থওক কিয়নো ইয়াত এনে ধৰণৰ টেকনলজি ভিডিঅ' আপডেট কৰা হয় তো বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক গতিকে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰো তো ফ্ৰেন্ড ফাৰ্স্ট আপুনি কাইনমাষ্টাৰটো ওপেন কৰিলো মই ওপেন কৰি লৈছো কাইনমাষ্টাৰটো ওপেন কৰাৰ পাছত আপুনি প্লাছত ক্লিক কৰিব তাৰ পৰা আপুনি 16.9 ত ক্লিক কৰিব ইউটিউবৰ কাৰণে লৈছো তাৰ পৰা আপুনি মিডিয়াত ক্লিক কৰিব মিডিয়াত ক্লিক কৰাৰ পাছত আপোনাৰ ভিডিঅ'টো লৈ ল'ব যোনটো ভিডিঅ' শুট কৰিছিলে কিন্তু ভিডিঅ'টো শুট কৰোতে আপুনি এটা কথা জানি থওক ভিডিঅ'টো শুট কৰোতে কেমেৰাটো একেবাৰে বহাব লাগিব আৰু কেমেৰাটো হিলাহিলি কৰিব নালাগিব ঠিক আছে তাৰ পৰা আপুনি আপোনাৰ ভিডিঅ'টো লৈ ল'ব লৈ লোৱাৰ পাছত আপুনি ক্লিক কৰিব লোৱাৰ পাছত আপুনি এবাৰ ভিডিঅ'টো প্লে কৰি চাব প্লে কৰিব ইমানটোৰ পৰা দৰকাৰ যিমানটোৰ পৰা দৰকাৰ হয় সিমানটো লৈ ল'ব ঠিক আছে বাকি দেখো আপুনি কাটি দিব মোক কিমান এনেকৈ লেয়াৰটো ধৰি পেলাই এনেকৈ টানিলে হ'ব ইমান ডখৰ পৰা দৰকাৰ হৈছে মই ইমান ডখৰ আপুনি তাৰ পৰা কেচি লেয়াৰত ক্লিক কৰাৰ পাছত আপুনি কেচিত ক্লিক কৰিব তাৰ পৰা আপুনি ফাৰ্স্ট যোনটো ট্ৰিম পাইছে এইটো ট্ৰিমটোত ক্লিক কৰি দিব আৰু এনেকৈ কাট খাই যাব তাৰ পৰা আকৌ এবাৰ প্লে কৰিব প্লে কৰাৰ পাছত আপোনাক যিমান ডখৰ পৰা লাগে সিমান ডখৰ লৈ ল'ব ঠিক আছে ইমান ডখৰ পৰা মোক লাগে আকৌ লেয়াৰটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আকৌ আপুনি কেচিত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি 3 নম্বৰ যিটো স্লিপ দেখা পাইছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপুনি আকৌ প্লে কৰিব ঠিক আছে তাৰ পৰা আপোনাৰ যিমান ডখৰ দৰকাৰ হয় সিমান ডখৰ লৈ ল'ব মোক ইমান ডখৰ পৰা লাগে মই ডখৰ আকৌ ইয়াত আপুনি লেয়াৰত ক্লিক কৰিব কেচিত ক্লিক কৰিব তাৰ পৰা আপুনি আকৌ ট্ৰিমটো দেখা পাইছে ইয়াত ক্লিক কৰি দিব ঠিক আছে স্লিপটোত তাৰ পৰা আপুনি আকৌ প্লে কৰিব প্লে কৰাৰ পাছত আপুনি যিমান ডখৰ পাছৰ ডখৰ আপুনি ডিলিট কৰি দিব যিমানটো লাগে দৰকাৰ হয় ইমানটো ল'ব মোক ইমানটো লাগে মোক ঠিক আছে ইমানটো লাগে লেয়াৰত ক্লিক কৰিব আকৌ কেচিত ক্লিক কৰিব তাৰ পৰা আপুনি এইটো সেকেন্ড ট্ৰিম পাছত ক্লিক কৰিব পাছৰ ডখৰ নিজে কাট খাই যাব তাৰ পৰা আপুনি মাজৰ ভাগটো আপুনি ডিলিট কৰি দিব ঠিক আছে ডিলিট কৰাৰ পাছত আপুনি সেকেন্ড লেয়াৰটোত ক্লিক কৰিব তাৰ পাছত আপুনি লেফট সাইডত 4 নম্বৰ যিটো আছে অপচনটো তিনটা ডটটোত ক্লিক কৰিব তাৰ পৰা আপুনি ডুপ্লিকেট লেয়াৰ লৈ ল'ব ডুপ্লিকেট লেয়াৰ হোৱাৰ পাছত তলৰ যিটো লেয়াৰ আছে ডুপ্লিকেট হেতুত প্ৰেছ কৰি এনেকৈ ধৰি এইটো লেয়াৰ তলত লগাই দিব ঠিক আছে লগাই দিয়াৰ পাছত আপুনি এইটো লেয়াৰ আপুনি ইয়াত ক্লিক কৰি ডিলিট কৰি দিব ঠিক আছে ডিলিট কৰাৰ পাছত তলৰ লেয়াৰটোত ক্লিক কৰিব লেয়াৰটোত ক্লিক কৰাৰ পাছত ইয়াক আপুনি ফুল এনেকৈ কৰি স্ক্ৰিনখন ফুল কৰি দিব ঠিক আছে ফুল কৰি ল'ব ফুল কৰাৰ পাছত আপুনি এইটো তলত যাব যিটো কপিং দেখা পাইছে কপ কৰি দিব ঠিক আছে ধৰি আপুনি এনেকৈ কৰি যিমান ডখৰ লাগে ইমান ডখৰ লাগে ইয়াত ক্ৰপ কৰি দিব ঠিক আছে তাৰ পৰা আপুনি ৰাইটত ক্লিক কৰি দিব তাৰ পৰা আপুনি এবাৰ প্লে কৰি চাব ইয়া হৈ গ'ল না ডাবল তো ফ্ৰেন্ডছ এতিয়া গম পালে কেনেকৈ ডাবল কৰে ইয়াত অলপ কাম বাকি আছে যিটো ফাৰ্ষ্টৰ যিটো আছে সেইটো অলপ গম পোৱা গৈছে সেইটো অকণমান ইয়াৰ আপুনি যিটো এডজাষ্টমেণ্ট কৰি পিনে আপুনি ব্ৰাইটনেছত গৈ অলপ ব্ৰাইটনেছটো বঢ়াই দিলে হ'ব ইটো লেয়াৰ লগত অলপ মিলাই দিলে হ'ব তো মই অকণ মিলাই দিছোঁ যিহেতু অকণমান ভাল লাগক দেখিবলৈ প্ৰফেশ্যনেল লাগিব লাগে অলপ তো মই অকণ বঢ়াই দিছোঁ 11 কৰি দিলে হৈ যাব নেকি বছ বেছি হৈ গ'ল বছ হৈ গ'ল ঠিক আছে এতিয়া এবাৰ প্লে কৰি চাব তথাপি অলপ গম পাইছে ইমানটো ধৰিব নোৱাৰে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আকৌ লগ পাম নতুন টপিকত নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ বাই